মায়ে কৈছে যে চিন্তা এটা কমিল, কাৰণ আমাৰ পথাৰখন যেনে তেনে কৰি কঠীয়া ৰুই হ'ল। এতিয়া মাজে সময়ে বৰষুণ হ'লেই হ'ল আৰু। নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিতালী চাচামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। এয়া আমাৰ পথাৰখন। আবেলি পথাৰলৈ আহি সেউজীয়াখিনি চাই সঁচাকৈ ভাল লাগে নহয় জানো? ভাল হৈছে মানে কি পানী আছে আৰু বিশেষকৈ এতিয়া ভগৱানে জানে আৰু কেনেকুৱা হয়, ধান ওলাই নে নোলায় হয়নে। ৰোৱা অলপমান দেৰি হ'ল, আমাৰ ইয়াত পানী নাই হ'লে প্ৰায় মানুহে জানে আমাৰ এই অঞ্চলত পানী খুব কম। যেনে তেনে সেইকেইদিনত একেদিনাখনে হাল বাই আৰু পিছদিনাখন ৰুবলৈ দিলে হয়নে, তেনেকুৱা হ'ল। কেইদিনমান আগলৈকে পথাৰখন শুকান আৰু উদং হৈ পৰি আছিল আৰু খেতিয়কসকলৰ মনবোৰো যেন শুকাই গৈছিল। এতিয়া পথাৰখন সেউজীয়া হ'ব ধৰোঁতেই খেতিয়কসকলৰ মানে আমাৰ সকলোৰে মনবোৰ জীপাল হৈ পৰিছিল। কোনফালে যোৱা? বৰহোলা চা কোনে চলাইছে আৰু কোন উঠিছে? কি গাড়ী চলাইছা? পাণ্ডা গাড়ী। কোনফালে যোৱা? কি আনিবা? চকলেট। আৰু ভাৰ্গৱে কি আনিবা কোৱা? মিঠাই। কি খালে জনীয়ে? কি খালে? চেনি খালে। জনী পাপা। বেবী টোপনিয়ে ধৰিলে নি? এইটো ভেড়া ছাগলী আকৌ। পঢ়িবা নেকি? বাবা ব্লেক শিপ ছাগলী। বেবী কোৱাচোন। বাবা ব্লেক শিপ হেভ ইউ এনি অল। বেবীয়ে পাৰে, নপঢ়ে কিন্তু এতিয়া। বাবা ব্লেক শিপ কোৱা। হেভ ইউ এনি অল। বিলাক বেবীয়ে দেখাই দিবা দেই। পাহৰিলে বেবীয়ে। সেইটো কি? এইটো গড়। সেইটো সিংহ। ভাগব এইকেইদিন ভালকে মাত ফুটিছে ন। হে হাঁহ কৰি দিব। আৰু সেইটো কোনটো? ৰাতিপুৱা সদায় পঢ়িব লাগে হয় নাই? কাইলৈ পৰা স্কুল খুলিব তোমাৰ। তুমি হেৰিটোকে গোৱা নহ'লে, জনীটোকে গাই দিয়াচোন। পৰীক্ষা আছে? পাৰিবানে পিছে? আৰু হেৰিটো আৰু দেখাই দিয়া। এইটো কি? এইটো ডিঙি দীঘলটো কি কৈছিলো? সেইটো চিম্পাঞ্জী। এই ডিঙি দীঘলটো এইটো কি কৈছিলো? ডিঙিটো দীঘল যে কি? এইটো জিৰাফ। জিৰাফ কোৱা শুনো। আৰু এইটো কি? এইটো কি? এইটো কি? ডিঙিটো
হ'ব এবাৰ বেলেগ এটা হেৰি দেখাম দেই পি ক এইটো এইটো ভাটৌ চৰাই অঁ এইজনী ভাগৱে চিনি পায় এজনী কিনো হা অঁ আৰু এইটো Yes, Papa. Eating sugar, no, Papa. Telling lies, open your mouth. Ha, ha, ha. Telling lies, no, Papa. Open your mouth. Lies, open your mouth. Oh, my God. Ha, my God, boy, do. Good. Yeah. ৰাতি সাজৰ বাবে এয়া মোৰ প্ৰথম ব্লগটোত মই এনেদৰে আপোনালোকক দেখুৱালোঁ বিশেষ নাই আমাৰ বেবী আৰু ভাৰ্গৱে কেনেদৰে দিনটো পাৰ কৰিলে তাকেই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ প্ৰথম প্ৰচেষ্টা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু ভাল লাগিলে লাইক কৰিব আকৌ দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো চুই দিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ সোনকালে পাব কি বস্তুটো অঁ মধুৰিনো এখনত আনেনে এখন ট্ৰে নে কি মই নাখাওঁ দেই এনেকৈ আনিলে ভালকৈ আনাগৈ যোৱা দেখোন ডাঙৰকৈ বেবীয়ে মধুৰি কাটি আনি দিছে আজি যথেষ্ট গৰম মা দেউতাই প্ৰায় ৰাতি ৰুটি খাই ভাল পায় সেইটো কাৰণে বনাই দিওঁ খাই ভাল পালে বনাবলৈও ভাল লাগে নহয় জানো পানী খোৱা অঁ ৰ'বা দিছোঁ পানী খোৱা নি হে কি খালা শেষত সকলোৰে কুশল মংগল কামনা কৰি মোৰ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ পৰিৱেশন কৰিলোঁ আৰু এটা কথা হ'ল যে কি মোৰ প্ৰতিদিনে মানে মোৰ হাজবেণ্ডে গম নাপায় যে মই এনেদৰে ভিডিঅ' বনাইছোঁ বুলি তেওঁৰ বাবে এইটো ছাৰপ্ৰাইজ হয় কি কমেণ্ট কৰে নাজানো আৰু তেওঁ এইবোৰৰ ক্ষেত্ৰত নাকটো অলপ দীঘল হয় বাই বাই